ঐ এই শুনিছো বোলে গাঁৱলৈ এই ফুলচিঙা বাবা এটা আহিব ফুলচিঙা বাবা তই যে ফুলচিঙা বাবা বুলি কলি তই চিনি পাও নি কেনেবাকে নেপাওঁ কোন হয় সেইটো তই চিনি নাপাও যে কলি কেলে ফুলচিঙা বাবা বুলি নাই কালি আমাৰ মানুহটোৱে এই কাৰোবাৰ লগত কথা পাতিছিলে হয় নেকি ফুলচিঙা বাবা আহিব নেকি মই সেইটো কাৰণে ক'লো ফুলচিঙা বাবা বুলি ময়ো শুনিছিলোঁ কাৰোবাৰ মুখত এই ফুলচিঙা বাবা বোলে একদম বহুত ভাগ্যশালী সি যদি কাৰোবাক যদি চুইকে নহয় তেনেহ'লে সি একেবাৰে বোলে বহুত সৌভাগ্যৱান হৈ যায় সঁচা জানো নাজানো সঁচা নে মিছা এতিয়া গৈ চালেহে গম পাম যা যদি বৈচোন ক'লেহে সঁচা নে মিছা সেইটো ওলাব মই যে কেনেবাকে ভাগ্যৱান অৰজনী হৈ পিনে সেই বাবা যে ভৰিছিব বাৰু তেনেহ'লে মইতো ডাইৰেক্ট একেবাৰে মই গোটেই ঘৰখন ভাল হওক বুলিয়ে বিচাৰিম প্ৰথমতে সঁচা নে মিছা সেইটো জানি লওঁগে বৈ তাৰপিছত বিচাৰিবি সঁচা সঁচা একদম 100% সঁচা মোৰ কথা এটা বিশ্বাস নকৰে আপুনি মই কাকো একদম মিছা কথা নকওঁ যাক যি কথা ক'ম একদম পুৰা চিয়ৰ হৈহে ক'ম বিশ্বাস নকৰে আপুনি গাঁৱলৈ আহিছে ফুলচিঙা বাবা আমাৰ গাঁৱলৈ আহিছে ফুলচিঙা বাবাই লৈ আহিছে এবিধ ঔষধ যিবিধ খালে মানুহ হ'ব অমৰ কাকা অমৰ হ'বলৈ মন আছে আহক সোনকালে আৰু লৈ যাওক এই অমৰ হোৱা ঔষধ আহক নিয়কি অমৰ হোৱা ঔষধ আৰু এইবিধ ঔষধ খালে মানুহৰ যিকোনো বেমাৰো ভালকৈ ভাল হৈ যাব পাৰে আপোনালোকে পলম নকৰিব আহক অতি শীঘ্ৰে শুনিলি নাই কেনেকে চৰি ফুৰিছে তইও আহিবি পাকে তোৰ কেঞ্চাৰ বেমাৰ দেখাতে চাবিহি তোৰ কেঞ্চাৰ বেমাৰ ভাল হৈ যাব ঠিক আছে দে ৰাখ যাওঁ মই একে বাবা ওচৰত গৈ পিনে অমৰ হোৱা কপটোকৈ খাই আহোঁগৈ গাঁওখনলৈ আকৌ নতুন কিনো আহিছে নাজানো আৰু দেই এইবাৰ শুনিছো বোলে কোনোবাই বোলে বেপাৰীজনে অমৰ হোৱা সুধিবলৈ আহিছে কিবা কোনোবা বাৰু অমৰ হ'ব পাৰেনে কি যে হ'ব আৰু আমাৰ গাঁওখন ইমানবোৰ পইচা কিয় দিব লাগে নিদিয়াহেঁতেন নহয় একো নহয় লৈ থওক এনেই দিয়া নাই নহয় আপুনি আমাৰ বিজনেছত অকণমান সহায় কৰি দিব তোমালোকৰ যি বিজনেছে নহয় কিয় মই তোমালোকে ফুল ছাপোৰ্ট কৰিম আপোনাৰ পৰা সেইটোকে আশা কৰিছিলোঁ হ'ব দিয়ক বাৰু মই এতিয়া গৈ থাকোঁ কাইলৈ মালটো বাৰু দি দিমহি আপুনি মাত্ৰ ল'ৰাবিলাক দি দিলে হৈ যাব ঠিক আছে চিন্তা নকৰিবা তোমাৰ মাল একদম দি দিম আকৌ তুমি আকৌ ঘচা পইচা পাই যাবা কোনোবাই শুনিলে নি আকৌ শুনিলে বহুত দিগদাৰ হৈ যাব ক'তনো পায় আৰু দেই ইমানবোৰ টকা আৰু কিবা অমৰ হোৱা ঔষধ কেইটামান দিছেহি বেছিহে দিব লাগে বেছি দিম ইমান টকা পালেনো ক'ত বেচিমি বাবা এটা দুটাকৈ মানুহবোৰ গোট খাইছেহি আপুনি আপোনাৰ মিটিংখন আৰম্ভ কৰক ৰ'বা তুমি চিন্তা নকৰিবা আৰু দুটামান মানুহ গোট খাওক তাৰপিছত আমাৰ মিটিংখন আমি আৰম্ভ কৰিম তেনেহ'লে এতিয়া আমাৰ এই মিটিংখন আমি আৰম্ভ কৰিছোঁ আমি আজি যিটো কামত হিমালয় পৰ্বতমান নামি অহাৰ কাৰণটো হৈছে আপোনালোকৰ গাঁওখনৰ মংগলৰ আঁতৰি আৰু মই কেইটামানৰ বাবে শুনিছিলোঁ আপোনালোকৰ গাঁওখনৰ বোলে জম্বি এটেক কৰিছিলে তাৰ কোনো বেলেগ কাৰণ নাই তাৰ কাৰণ হৈছে আপোনালোকৰ গাঁৱত অপদেৱতাৰ ছায়া পৰিছে সেই অপদেৱতাৰ ছায়াটো আপোনালোকে অঁতাবৰ বাবে আপোনালোকে মাথো এটা কাম কৰিব লাগিব সেই কামটো হৈছে আপোনালোকে মই এখন দোকানত গৈ পিনে কিছুমান ঔষধ দি থৈ আহিমে সেই ঔষধবোৰ আপোনালোকে কিনি খাই থাকিলে হৈ গ'লে আপোনালোকে সেই যেতিয়া ঔষধবোৰ কিনি খাব তেতিয়া আপোনালোকৰ গাঁৱৰ পৰা অপদেৱতাটো আঁতৰি যাব আৰু সুদেৱতা আহি পিনে আপোনালোকৰ গাঁওখনত প্ৰৱেশ কৰিবহি পিছে সেই ঔষধটোলৈ কিমান দাম হ'ব সেই ঔষধটোৰ দাম হ'ব 1 গ্ৰামত 1000 টকা 1 গ্ৰামত 1000 টকা আমি কিনি খাব নোৱাৰোঁ দেই ঠিক আছে বাৰু আপোনালোকে কিনি খাব নোৱাৰে কিন্তু আপোনালোকে এই দোকানখনে এই ঔষধটো বেচিবলৈ আপোনালোকে অনুমতি দিবনে মোৰ ফালৰ পৰা সম্পূৰ্ণ অনুমতি আছে কিন্তু ৰাইজে যি কয় সেইটো হ'ব আমাৰ ফালৰ পৰা অনুমতি দিয়া হৈছে হ'ব বাৰু বিকিব আপুনি আমি বাৰু কেতিয়াবা 1000 টকা হ'লে খাম মইনো কি ক'ম আৰু আপোনালোকে যি কয় সেইটোৱে আৰু হ'ব দিয়ক পাগলা একেবাৰে দেখোঁ সকলোবোৰ আমি বিচৰা দৰে হৈ আছে বুজিছানে পাগলা আজি একেবাৰে মই সকলোবোৰ ছেট কৰি থৈ আহিছোঁ কাইলৈ একেবাৰে মালটো বেচি দিলেই হ'ল আমি থকা পাম আজি কিন্তু পূজাৰীটো বেয়া চগন দিলে যে গাঁৱৰ ৰাইজে একদম সঁচা বুলিয়ে ভাবিছে আৰু এতিয়া অকল আমি অমৰ হোৱা ঔষধটো গাঁৱৰ ৰাইজৰ মাজত বিলাই দিলেই হ'ল আৰু গাঁৱৰ ৰাইজে এইটো আমাক সন্দেহ নকৰে যে আমি ড্ৰাগছ বেপাৰী পিছে সঁচা যে আমাক সন্দেহ নকৰিলে বুলি কিন্তু আমি সাৱধানতা হেৰুৱাই পেলালে নহ'ব আমি সাৱধানেৰে কামবোৰ কৰি যাব লাগিব আৰু চিন্তা কৰিছা কিয় সঁচা আমি একদম সাৱধানেৰে কৰিম নহয় আৰু তুমি সকলোবোৰকে খবৰ দি দিলানে যে একেবাৰে এই ড্ৰাগছ আজিৰ পৰা আমি নিদিওঁ তেওঁলোকে দোকানৰ পৰা কিনিব লাগিব খবৰ দি দিলোঁ
আৰু দুটামানক বোলে সিহঁতে লৈ আহিম বুলিও কৈছে মানে আমাৰ কাষ্টমাৰ বাঢ়িব ঐ কোনো সেইকেইটা কোনে মদ খাইছে তাতে সেই পাটনা পবোৱা মানুহ আহিছে মানুহ সেই পাটনা মই গাড়ী চলাতে তুমি পিছফালে একেবাৰে ধৰি লোৱা টানছে সেই তুমি চলাব নোৱাৰা যেতিয়া মই চলাওঁ আৰে তোমাক সখাক একেবাৰে কমজৰি বুলি ভাবিছা নেকি এতিয়াও গাত বল আছে ব'লা কোনো এইকেইটা ধৰিব নোৱাৰিলি নহয় মুখখন দেখিছানে কিমানবোৰ মদ খাই গৈছে আৰু খাইছে গোটেই ভাঙি থৈ গৈছে কাৰোবাৰ যে ভৰিত কমে কি হ'ব কাইলৈ গাঁৱত কথাটো উলিয়াব লাগিব এইদৰে নহ'ব দেই আমাৰ একদম বকুণ্ঠপুৰত ইমান ভাল ল'ৰা বোলে আছে কেনেবাকে যদি এইবিলাকে থাকেহি তেনেহ'লে আমাৰ গোটেই গাঁওখন ধ্বংস কৰি পেলাব মানে এটা